গুড ইভিনিং হাই ফ্ৰেণ্ডছ। আজি অলপ বেলেগ ৰূপত বেলেগ ধৰণে আজি সাজু হৈ আছোঁ, যিহেতু দেওবাৰ। আজি নতুন কিবা এটা পৰিচয় প্ৰয়াস কৰোঁ। আজি নতুন বেলেগ একো নহয়, ম'ম' বনাম। ম'ম' আজি কিদৰে বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। সন্ধিয়া সময় দেওবাৰ, তাতে আৰু অলপ ভেজ ম'ম'ই খাওঁ আজি। মানে গাঁৱৰ সকলো ইমান ঠিক নহয়, আৰু বাহিৰত খাব যোৱাও ইচ্ছা নাই। তো আজি ঘৰতে বোলো অলপ ভেজ ম'ম' বনাই খাই চাওঁ, কেনেকুৱানো লাগে, কেনেকুৱা কি। এনেতো সচৰাচৰ খায়ে থাকোঁ কিবা কিবি। আজি আপোনালোকক দেখাই আছোঁ ভেজ ম'ম', আৰু আপোনালোকে চাই থাকক। আৰু লগতে কওঁ, চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক আগুৱাই যোৱাৰ কাৰণে হেল্প কৰিব। আৰু কেমেৰাৰ সেইটো পাৰে আছে মোৰ পত্নী, ৱাইফ। তো তাইও বহুতখিনি উৎসাহ পাব বস্তুখিনিত। আমি দেখা যাওঁ এতিয়া, ম'ম' বনাওঁ আৰু আপোনালোকে খাওক নহয়, চাই থাকক, খোৱাৰ মজাটো লৈ থাকক। আহক, আমি দেখাই আছোঁ এতিয়া। পজ কৰি দিছোঁ ন। আহক, আমি এতিয়া ময়দাটো অকণমান চালি লৈছোঁ। ময়দাটো সদায় চালি ল'ব লাগে খোৱাৰ আগতে, কাৰণ কিয় তাত কি থাকে বা কেনেকুৱা আমি গম নাপাওঁতো। তো ময়দাটো আমি চালি লোৱাটো দৰকাৰ, আৰু তেতিয়াহ'লে তাৰ ভিতৰৰ বস্তুখিনি ওলাই যায়। লেতেৰা নাথাকে বাৰু, তথাপিতো আৰু কিবা পকোৰা থাকিলেও বা কিবা থাকিলেও ওলাই যাব। নাই, একো নাই। তো আমি এতিয়া প্ৰায় 5জন মানুহৰ কাৰণে বনাইছোঁ। 5জন মানুহৰ হিচাপত 5 পিচকৈ পৰিব প্ৰত্যেকৰে এইখিনি ময়দা। আমি ইয়াতে আপোনাৰ 2-3 আৰু টেমামান লৈছোঁ। আপোনাৰ এইটো টেমাৰ জোখেৰে আমি আৰু টেমামান লৈছোঁ। জুখি দেখাব পাৰোঁ, কিন্তু এটা হিচাপ হৈছে কাৰণে আমি জুখি থকা নাই, আমাৰ সেই হিচাপতে আমি দি দিছোঁ। ঠিক আছে, এতিয়া আমি ইয়াতে এড কৰিম অকণমান নিমখ, সেইটো সোৱাদ অনুসৰি। সোৱাদৰ বাবে আমি অলপ নিমখ এড কৰিছোঁ, বছ। আৰু আমি একো এড নকৰোঁ বৰ্তমান। ইয়াত আমি কিছুমানে তেল এড কৰে, কিছুমানে ডালডা হওক বা কিবা এড কৰে, কিন্তু আমি এইবিলাক এড নকৰোঁ বৰ্তমান। আমি প্লেইনকৈ এইটো মিক্স কৰি ল'ম, আৰু ইয়াত পানীৰে ধুনীয়াকৈ আমি এটা ডো তৈয়াৰ কৰিম বা এটা লাড়ু এটা তৈয়াৰ কৰিম, আৰু তাৰ পৰা আমি ম'ম'খিনি বনাব পাৰিম। ঠিক আছে, এতিয়া ইয়াতে আমি পানী দি যাম। এতিয়া আমি অলপ পানী দিম, পানী অকণমান দিছোঁ হিচাপত। এতিয়া আমি এইখিনি মাৰি ল'ম। খুব বেছি টানো কৰিব নালাগে, খুব বেছি ঢিলাও কৰিব নালাগে। আটাটো বেছি ঢিলা হ'লেও বেয়া হ'ব, আৰু খুব বেছি টান হ'লেও পিছত বস্তুটো খাবলৈ ভাল নালাগিব। তো এটা হিচাপত আপুনি মিডিয়াম অকণমান নৰম থকাকৈ মাৰিলে হ'ল। আমি যিখিনি পানী দিছোঁ সেইখিনিয়ে আমাৰ বাবে যথেষ্ট হয়, কিন্তু আমি অলপ আৰু পানী এড কৰিব পাৰিম ইয়াতে। ভালদৰে মঠি ল'ব, ভালদৰে মাৰি নল'লে আকৌ ম'ম'টো ভাল নহ'ব। আপুনি ভালদৰে ম'ম'ৰ ডোটো বনাই ল'ব লাগিব। আৰু ময়দা সদায় এনেদৰে কৰিব লাগে, এনেদৰে ধৰি ল'ব, এনেদৰে দিব। এতিয়া আপোনাৰ ময়দাটো চফ্ট হয় আৰু ম'ম'বোৰ ধুনীয়া হয়। মই কোনো কুক নহয় বা কোনো ধৰণৰ হোটেল মেনেজমেণ্ট লাইনৰো নহয় বাৰু, কিন্তু সৰুৰে পৰা পাকঘৰৰ লগত ওতপ্ৰোতভাৱে এটা জড়িত বা এটা সম্পৰ্ক আছে। পাকঘৰটোত আহি ভাল পাওঁ। পাকঘৰটোৰ লগত মানে কিবা কিবি খাব আহোঁতে মন যায়, কিবা বিস্কুট কেইখন আৰু কিমান খাম, কিবা এটা বনাই খাওঁ। এনেকৈ বনাই খাওঁতে খাওঁতে এটা অভ্যাস হৈ গ'ল। তো এতিয়া নিজে বনাই ভাল পাওঁ, আনকো খুৱাই ভাল পাওঁ।
আপোনালোকে ভাল পায় নে নাপায় কমেণ্টত জনাবচোন। আনক খুৱাই ভাল পায় নে নাপায়, নিজে বনাই কিনে নে বেলেগে বনোৱাটোৱে খাই ভাল পায়, কমেণ্টত জনাব নাপাহৰিব। আৰু আমাৰ ম'ম'বোৰ কেনেকুৱা হয় সেইখিনিও জনাব। যদি কিবা ভুল হয় ম'ম'টো বনাওঁতে সেইখিনিও অনুকাই দিলে ভাল হ'ব। সম্পূৰ্ণ ভেজ ম'ম' বনাই আছোঁ, যিহেতু এতিয়া মাছ মাংস খাব বিচৰা নাই ঘৰৰ মানুহে, তেওঁলোকে নাখায়ো। একদম সুন্দৰভাৱে মাৰি ল'ব। যিমানে আমি আটাটোক যিমানেই মাৰিম, যিমানে প্ৰেছ কৰিম এনেদৰে, তো সিমানেই তাৰ মানে এইটো হিন্দীত কি মানে নৰম হ'ব আৰু বস্তু, লচিলা হ'ব বস্তু, খাবলৈ ভাল হ'ব। আমাৰ এইখিনি আটাটো মাৰি হ'ল। আটা আমি লাডুটো বনাই ল'লোঁ। এতিয়া ইয়াত সামান্য মই ঘিউ লেটিয়াই দিম। এনে আমি ৰিফাইন ইউজ কৰোঁ, সদ্যহতে ৰিফাইন ইউজ কৰিব পৰা যায়, কিন্তু ৰিফাইনটো ধৰক ঘৰত খোৱাৰ কাৰণে ইমান এটা ঠিক নহয়। ৰিফাইনটো আমি খাব পাৰোঁ যদিও ৰিফাইনটো খোৱাৰ বাবে ইমান ঠিক নহয়। আৰু আজি চাওঁ এটা নতুন প্ৰচেষ্টা, আজি ঘি দি বনাই চাওঁ ম'ম'টো কেনেকুৱা লাগেনো। মানুহেতো বহুত কিবা কিবি এক্সপেৰিমেণ্ট কৰি থাকে, দিল্লী চাইডেতো আপোনালোকে দেখিছে কিবা কিবি ম'ম' বনাই থাকে বা বহুত ম'ম' ওলাইছে আজিকালি মাৰ্কেটত। তো আমিও আজি এতিয়া ট্ৰাই কৰিছোঁ এতিয়া ঘি দি বনাবৰ কাৰণে। তো চাবচোন কি হয়। এতিয়া আমি ঘি দিলোঁ, ইয়াক অকণমান টাইমৰ কাৰণে আমি 20 মিনিটৰ কাৰণে কভাৰ কৰি তাক আমি হয়তো ফ্ৰিজত ৰাখি থৈ দিম, নাইবা খোলাকৈও থ'ব পাৰি। আমি এতিয়া বৰ্তমান এতিয়া আমি 20 মিনিটৰ কাৰণে বা 15 মিনিটৰ কাৰণে ফ্ৰিজত সোমাই ৰাখিম। এয়া আমি এতিয়া গাজৰ আৰু বন্ধাকবি ৰুকি আছোঁ। বন্ধাকবিটো আমি এনেকৈ গ্ৰেড কৰি লৈছোঁ। তাৰপিছত আমি গাজৰখিনি অকণমান ৰুকি ল'ম আৰু ইয়াৰ পৰা আমি দেখাই আছোঁ আপোনালোকক বাকীখিনি কি কৰিব। এতিয়া আমি গাজৰখিনি ৰুকি লৈছোঁ আৰু বন্ধাকবিখিনি আমি ৰুকি ল'লোঁ। এতিয়া গাজৰখিনি ৰুকি লৈ আকৌ বাকী আমি মিক্স কৰিম এতিয়া সুন্দৰভাৱে। গাজৰখিনি ৰুকা হ'লে মই আপোনাক দেখাই আছোঁ বাৰু। তো আমি এতিয়া ৰেডি কৰিলোঁ। এয়া আমাৰ চিনিটো পাইছে কি গাজৰ, আৰু এয়া হ'ল বন্ধাকবি আমি ৰুকি লৈছোঁ ধুনীয়াকৈ। আৰু জলকীয়া মজা, অলপ বেছিকৈ জ্বলা দি খাম আজি, যিহেতু মানে বন্ধৰ দিন, খায়ো ভাল লাগে। বাকী এই আদা বটি লৈছোঁ, আদা অকণমান মানে মিহিকৈ কুটি লোৱা আছে, আমি গ্ৰেড কৰি লৈছোঁ এইটো। তো আমি গোটেইখিনি এতিয়া ইয়াতে দি দিম, একবিধ একবিধকৈ দি দিম। দেখিছে বন্ধাকবি আমি কিন্তু তাৰ মইশ্চাৰটো নোহোৱা কৰি দিছোঁ। আপোনাৰ যিটো পানী আছিলে, পানীয়া বস্তুখিনি পানীখিনি উলিয়াই দিছোঁ, আতি কিনে পানীখিনি উলিয়াই দিছোঁ। কাৰণ কিয় পানীটো থাকিলে পিছত আকৌ ভাল নহ'ব, খাবলৈও ভাল নালাগিব, টেষ্টটো বেলেগ হৈ যাব, আৰু মিক্স নহ'ব বস্তুটো। তো আমি গাজৰখিনি দিলোঁ, গাজৰৰ আমি চেম পানীখিনি উলিয়াই দিছোঁ, একদম শুকানকৈ ধুনীয়া হৈছে, চব মিহি হৈছে। আদাখিনি দি দিছোঁ, আদাখিনিৰ লগতে জলকীয়াখিনিও দি দিছোঁ, ঠিক আছে। এতিয়া আহিব ইয়াতে আচল বস্তুখিনি, আমি দিম এইটো আমাৰ চয়া চচ, এলমেকৰ চয়া চচ। এলমেকৰ এইটো আমি এটা হিচাপত দিছোঁ, 2 টেবুল স্পুন হিচাপত দি দিম। এইটো বেছি নহ'লে হয়, ঘৰত খাই আছোঁ যিহেতু আমি বেছি ইউজ নকৰোঁ, 1.5। তাৰপিছত আমি এতিয়া দি আছোঁ ইয়াতে, এইটো হ'ল ভিনেগাৰ, অন্নপূৰ্ণা। আপোনালোকে
যিকোনো ব্ৰেণ্ডে ইউজ কৰিব পাৰে, কিন্তু ঘৰত খোৱাৰ ক্ষেত্ৰত সদায় সাৱধান, যাতে ভাল ব্ৰেণ্ডবোৰ ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। যিহেতু বস্তুটো হোটেলৰ নিচিনাকৈ খাই আছে, সোৱাদটো আপুনি তেনেকৈ ল'ব বিচাৰিব বাহিৰত খোৱাতকৈ, কিন্তু তথাপিতো বস্তুখিনি অলপ কোৱালিটিটো চেক কৰি ল'ব, ঠিক আছে। আমি এইটো নিদিওঁ, কাৰণ চাওক আমি কোৱালিটি চেক কৰিছোঁ, নালাগে আমাৰ। ইয়াত আমি অকণমান চচ দিম, সাধাৰণ চচ দিম। আমি সেই হিচাপত আমি চচ দিছোঁ ইয়াতে। নেক্সট আমি ইয়াতে অকণমান জালুকৰ গুড়ি ছটিয়াই দিম। এইটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে টেষ্টটোৰ কাৰণে। আৰু এটা আছে, যিটো হ'ল আপোনাৰ আজিনামোটো। মোৰ ঘৰত আছে এভেইলেবল, কাৰণে মই অকণমান সাধাৰণ ইউজ কৰি আছোঁ টেষ্টৰ কাৰণে, কিন্তু এইটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। সৰু বাচ্ছা থাকিলে বা যিকোনো বয়সস্থ মানুহৰ কাৰণে ইমান ঠিক নহয় খাবৰ কাৰণে, তো মই অকণমান দিছোঁ সাধাৰণ সোৱাদটো অনাৰ কাৰণে, বেলেগ বেছি ইউজ কৰা নাই, মই হিচাপতে ইউজ কৰিছোঁ। আৰু এটা নিমখ দিব আছে, আমি নিমখ এড কৰাই নাই এতিয়ালৈকে। চয়া চচ আৰু আজিনামোটোত নিমখ থাকে, তো আপোনালোকে নিমখৰ পৰিমাণটো চাই ল'ব, বেছি দিব নালাগে, কাৰণ কিয় তাত নিমখ অলৰেডি থাকে, সেইটো চাই দিব। আমি ইয়াতে এতিয়া ৰিফাইন ৰিফাইন দিব লাগে হিচাপত। ৰিফাইনটো মই ইউজ নকৰোঁ, যিহেতু আগতেও ইউজ কৰা নাই, তো আমি এতিয়া ইয়াত বাটাৰ বা ঘি ইউজ কৰিব পাৰোঁ। তো আমি ঘি ইউজ কৰিম অকণমান। ঘি বেছি ইউজ কৰাটো বেয়া, বাটাৰ দিব পাৰোঁ আমি ইয়াতে। মই মেল্টেড বাটাৰ দি আছোঁ, মই দেখাই আছোঁ আপোনাক। আমি বস্তুখিনি দি ল'লোঁ গোটেইখিনি। এতিয়া ইয়াত অকণমান এইটো চিলি চচ ইউজ কৰিম, ডাৰ্ক চিলি চচ। অকণমান চিলি চচ দিম, সোৱাদ অনুসাৰে দিম, এইটো বেছি দিব নালাগে, যিহেতু অকণমানতে বহুত হয়, টেষ্টটো বহুত ধুনীয়া গোন্ধাইছে। চব কি মিহি হৈছে, কি ধুনীয়া মিহি হৈছে। এইটো আমি ষ্টাফিং হিচাপে, যেতিয়া ষ্টাফিংটো মিহি যিমান হ'ব আমাৰ, সিমানেই তাৰ মানে খায়ো ভাল লাগিব। ম'ম'টো মানে চুবাই মানে এটা বেলেগ সোৱাদ পোৱা যায়। আৰু ইয়াৰ মিশ্ৰণটো খুব ভাল হ'ব লাগে, মিশ্ৰণটো যিমান আপুনি ভাল কৰিব সিমানেই তাৰ মজা। ম'ম'টো বাহিৰখনতো অকল আপোনাৰ এখন ৰুটিৰ দৰে, কিন্তু ইয়াৰ মেইন ভিতৰৰখিনিয়ে ষ্টাফিংটোৱে মেইন। তো মিশ্ৰণটো যিমানেই ভাল হ'ব, সিমান আপোনাৰ ম'ম' সুন্দৰ হ'ব, খায়ো ভাল লাগিব। আৰু এতিয়া আমি দেখাই আছোঁ, আমি আটাখিনি ময়দাখিনি যিখিনি মাৰি থোৱা আছে সেইখিনি উলিয়াই ল'ম। ময়দাটো আমাৰ হৈ গৈছে, ধুনীয়া হৈছে ময়দাটো, দেখাই আছোঁ আপোনাক। চব কি নৰম, কি ধুনীয়া হৈছে। এনেকুৱা হ'ব লাগিব ময়দাটো, তেতিয়া মানে ম'ম'বোৰ ভাল হয়। ইয়াক আকৌ আমি এবাৰ মাৰি ল'ম ধুনীয়াকৈ। ডোটো আমি মাৰি ল'লে ভাল হ'ব, নৰম হ'ব। তো আমি এতিয়া মাৰি ল'ম। মোৰ মাৰা হৈ গৈছে ধুনীয়াকৈ, ময়দাখিনি আৰু এবাৰ ছেট কৰি ল'লোঁ ভালদৰে। এতিয়া ইয়াক আমি সৰু সৰু বল বনাব লাগিব। ইয়াক আমি দুটুকুৰ কৰি লৈছোঁ, চাওক কি ধুনীয়া হৈছে, দেখিব পাইছে। তো ইয়াক আমি সৰু সৰু বলৰ শ্বেপ দিম। আপুনি যিমান চাইজৰ ম'ম'টো বনাব বিচাৰে সেই হিচাপে আপুনি বলকেইটাৰ চাইজ দি ল'ব, সেইকেইটা লাডুটো বনাই ল'ব, আৰু সেই হিচাপে আপুনি বনালে হ'ল।
চাওক মই বেছি সৰু নকৰোঁ লাডুকেইটা, যিহেতু আমি বেছি কেইজন মানুহৰ কাৰণে বনোৱা নাই, তো ম'মৰ চাইজটো মিডিয়াম চাইজত থাকিব, সেইকাৰণে মই এইখিনিমান হিচাপত এটা আন্দাজ কৰি লৈ লৈছোঁ। ঠিক আছে, এনেদৰে আমি লাডুবোৰ বনাই ল'ব লাগিব। ইয়াৰ পিছত আমি গাইজ আমি এতিয়া এই বনালোঁ, পাঁচটা হৈছে সকলোৰে হিচাপত, পাঁচটা 25টা হৈছে। আপোনাৰ এয়া চাই লওক, 25টা এক হিচাপৰ হৈছে। দেখাততো ৰসগোল্লা যেন দেখা হৈছে, ৰসগোল্লাৰ নিচিনা খাবই মন যায় এতিয়া, কিন্তু এতিয়া আকৌ ইয়াৰ বহুত কাম আছে বাকী, তো আমি বাকীখিনি দেখাই আছোঁ। ম'ম' হোৱালৈকে আকৌ আৰু আধা ঘণ্টা আমি টাইম ল'ব লাগিব। লৈ ল'লোঁ ধুনীয়াকৈ এটা হিচাপত বেলিব লাগিব, বেলাৰ কিছুমান নিয়ম আছে। হয়তো মন নহ'ব পাৰে, কিবা কাৰণ ভুলো হ'ব পাৰে, কিন্তু চেষ্টা কৰিছোঁ। একচুৱেলি আমাৰ এই মেলাবোৰ অলপ প্ৰব্লেম হয়, ইয়াত PVC পাইপ লাগে, PVC পাইপ হ'লে বেছি সুবিধা হয়। PVC পাইপ নহ'লে আমাৰ মানে বেলাত অসুবিধা হয় ভালকৈ। তো এইখন অলপ ওখৰাও আছিলে সেইডাল, তো তাৰ কাৰণে অলপ অসুবিধা পাইছোঁ। ম'মৰ সমান হ'ব লাগে, ছাইডটো পাতল হ'ব লাগে যিমান পাৰে, মাছটো অলপ ডাঠ থাকিব লাগে। এতিয়া আমি ঘৰত বনাই আছোঁ কাৰণে বেছি চেপটো চোৱা নাই আৰু কেনেকুৱা চেপ হ'ব কি। এতিয়া যিখিনি প্ৰফেশ্যনেল লাইনৰ মানুহ আছে তেওঁলোকে ধৰক চেপটো ধুনীয়াকৈ দিব লাগিব, বা আমি হোটেলত যদি কৰোঁ তেতিয়াহ'লে আমি ধুনীয়া চেপ এটা দিব লগা হয়। এতিয়া বাকী ৰুটিখনত একো চেপৰ দৰকাৰ নাই, ম'ম'টো ধুনীয়া হ'লেই হ'ল। চাওক এনেকুৱা ধৰণৰ হ'ব লাগিব, এটা মিডিয়াম চাইজৰ ম'ম' হ'ব লাগিলে, ইমানখিনি ডাঙৰ হ'লেও হ'ব। ইয়াতে আমি ছাইডটো যেতিয়া আমি জইন কৰি দিম তেতিয়া এইখিনিমান ডাঙৰ এটা ম'মৰ সৃষ্টি হ'ব। এতিয়া আমি ম'ম'খিনি হেৰি কৰিম, ইয়াতে ষ্টাফিংটো ভৰালোঁ। তাৰ আগতে আমি বাচনটো অকণমান ঘি দি লৈছোঁ, বাটাৰ দি লৈছোঁ। এনেদৰে অলপমান তেলটো লেটিয়াই ল'ব, তেতিয়াহ'লে ম'ম'খিনি লাগি নাথাকিব তলত। আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে, মই হাতেদিয়ে দিছোঁ বাৰু, হাতখন তেল লাগি আছিলে বাবে হাতেদি দি দিছোঁ, তো আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে। এইটো চাওক ম'মৰ কাৰণে আমি এইখন লৈছোঁ, এইখিনি আমাৰ ষ্টাফিংখিনি আমি যিটো আমি সকলোতে এটা সমান হিচাপত আমি ষ্টাফিংখিনি ভৰাই দিব লাগিব। এইটো এনেকৈ ল'লোঁ, এইটো চাওক মই দেখাই আছোঁ। তো আমি এটা বেলেগ শ্বেপ দিম প্ৰথমতে, এইটো এটা শ্বেপ দিম, নেক্সট আৰু আমি বেলেগ শ্বেপ দি বনাব পাৰোঁ। এইটো শ্বেপত বনাইছোঁ প্ৰথম, তো আমি এইটো শ্বেপতে মেক্সিমামে বনাই, আমি এইটো শ্বেপত বনাইছোঁ, আৰু মই বেলেগ শ্বেপতো বনাই দেখাই আছোঁ আপোনালোকক। ঠিক আছে, অকণমান তেলটো লুটিয়াই লৈছোঁ, তেনেকৈ দি দিছোঁ। নেক্সট আৰু এটা বনাই দেখাই আছোঁ আপোনালোকক, বাকীখিনি আমি আপোনাক ৰেডি কৰি দেখাই দিম।
নেক্সট এটা বেলেগ শেপত আপোনালোকক দেখাই আছোঁ। আমি লৈ এইটো এনেকৈ ঘূৰাই দিব পাৰোঁ। এইটো ল'লোঁ আৰু আমি এইটো ঘূৰাই দিলোঁ। বা আমি জোঙা কৰিও ল'ব পাৰোঁ, এনেকৈ লৈ এনেদৰেও দিব পাৰোঁ। এইটো এটা ছেট। টিবেটান ম'ম'বিলাকৰ এনেকুৱাই থাকে, মেক্সিমাম এনেকুৱা টাইপতে ৰাখে তেওঁলোকে। মই আপোনালোকক আৰু দেখাই আছোঁ। এইটো এটা বেলেগ ছেট। এইটো আমি যে দীঘলকৈ বনাওঁ যে সেইটো ছেটত দেখাই আছোঁ আপোনালোকক। এনেদৰে মৰি দিব, হৈ গ'ল। এনেকুৱা এটা ছেপ দিব পাৰে যেন চিলাই কৰাৰ নিচিনা। চাওক দেখিবলৈ ধুনীয়া হৈছে, আৰু এইটো ফুলি হোৱাৰ পিছত আৰু ধুনীয়া লাগিব। দেখাই লওঁ এবাৰ। চাওক এইটো দেখুৱা ম'ম'খিনি, চাওক কি ধুনীয়া মিডিয়াম চাইজত ফুলি উঠিছে। আৰু অকণমান টাইম লাগিব, খুব বেছি আৰু 7 মিনিট 8 মিনিট সময়। ওপৰতো দেখাই দিয়া, চাওক কি ধুনীয়া হৈছে। আৰু 7-8 মিনিট সময়ৰ পিছতে ম'ম'খিনি সুন্দৰকৈ সিজি উঠিব আৰু খাব পৰা হ'ব। তো আমি অকণমান ৱেইট কৰিব লাগিব। আপোনালোকে কিন্তু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো মানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দি যাওক, আৰু যাতে আগলৈকে আৰু কিছুমান ভাল খানা ৰেচিপি লৈ আহিব পাৰোঁ, বা বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰক লৈ কিনে কিছুমান ভিডিঅ' আমি আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ আৰু ভালদৰে আগবঢ়াই নিব পাৰোঁ। তো আহক চাই থাকক। বাকী কমপ্লিট হোৱা নাই এতিয়ালৈকে, কমপ্লিট কৰি জনাই আছোঁ। সম্পূৰ্ণ ভেজিটেবল চুপ। তাত কি ধুনীয়া হৈছে, অলপ ওচৰৰ পৰা দেখাই দিওঁ। গ্ৰীণ মটৰ, এয়া গ্ৰীণ মটৰ আছে, আমাৰ আছে আমি চাওঁ। 5 মিনিট পাৰ হৈ গ'ল। ৰেডি, দেখাই দিয়ক এইপিনে। এইয়া আমাৰ ম'ম' প্ৰায় ৰেডি হৈছে, ইয়াতে দেখাই দিব। চব কি ধুনীয়াকৈ ধোঁৱা ওলাই আছে, বঢ়িয়াকৈ সিজি গৈছে ম'ম'খিনি, দেখাই আছোঁ। চাওক আপুনি যেতিয়া এনেকৈ টাচ কৰি চাব, চাওক আপোনাৰ হাতত চিপকি অহা নাই, ম'ম'খিনি এক্সট্ৰা হৈ গৈছে। যদি বস্তুটো সিজি নাযায় তেনেহ'লে আপোনাৰ হাতত লাগি যাব। এয়া সিজি গৈছে ধুনীয়াকৈ। এই চাওক মই হাতে দাঙি দিছোঁ। আপোনাৰ একচুৱেলি মই টেষ্ট কৰি চাইছোঁ, হাতেদি লাৰাটো সম্ভৱ নহয়, যিটো গৰম আছে। তো গৰমৰ বাবে আমি এনেদৰে লাৰি দেখাইছোঁ। চাওক সুন্দৰভাৱে উঠি গৈছে ম'ম'বোৰ, দেখাত কি ধুনীয়া হৈছে। এই চাওক কি ধুনীয়া লগা হৈছে।
ডাঙৰ ডাঙৰ ফুলি উঠিছে চব। তো চব এয়া চাওক আমাৰ চুপখিনি হৈ আছে প্ৰায়। এই চব কি ধুনীয়া এটা টেক্সচাৰ এটা আহিছে, কালাৰটো ধুনীয়া হৈছে। আমি ইয়াতে কোনো মানে কৰ্ণফ্ল'ৰ এইটো ইউজ কৰা নাই। কিছুমানে অলপ থিকনেছটোৰ কাৰণে কৰ্ণফ্ল'ৰ ইউজ কৰে। কৰ্ণফ্ল'ৰ পাউডাৰটো ইউজ কৰিলে কি হয়, বস্তুটো গোটা হয় আৰু আপোনাৰ মানে সোৱাদটো ঠিকেই থাকে বাৰু, কিন্তু অলপ ঠিক হয়, মানে অলপ ডাঠ হয়। আমি ডাঠ কৰিব বিচৰা নাই, আমি পাতলকৈ ৰাখিছোঁ একদম নৰ্মেল হিচাপত। তো চুপখিনিও ধুনীয়া এটা ফ্লেভাৰ এটা আহিছে, ধুনীয়া মান ধনিয়া আছে আপোনাৰ ইয়াতে, আদা আছে, তাৰপিছত বন্ধাকবিও অকণমান দিয়া হৈছে, জালুক আছে। এই সকলোখিনি মিলি এটা এক ধুনীয়া টেষ্ট এটা আহি আছে, আপুনি দেখিলে গম পাব। এইটো ইয়াত কোনো ধৰণৰ মানে কি সেই নাই, নন ভেজ যেনেকুৱা নন ভেজতকৈও মানে ভাল হৈছে দেখাত। তো আৰু বাকী আমি এতিয়া যিখিনি আধৰুৱা আছিলে, আধৰুৱাখিনি ইয়াতে বহাই দিছোঁ। এইটো আমি অকণমান টাইমৰ কাৰণে ৰাখি দিম। ইয়াতে প্ৰায় ম'ম' হৈ গৈছে, যিখিনি ম'ম' হৈছে আমি সেইখিনি উলিয়াই দিম আৰু বাকী এই আধৰুৱাখিনি আমি কমপ্লিট হ'ব দিম। এই চাওক ম'ম' কি ধুনীয়া চেপত হৈছে, একদম খাব মন গৈছে। এইটো অলপমান আমি ম'ম'টো উলিয়াই দিম, একদম ষ্ট্ৰীট ষ্টাইল ম'ম', ভেজ ষ্ট্ৰীট ষ্টাইল ম'ম'। চাওক হৈছেনে ধুনীয়া, খাব পৰা হৈছে। কিন্তু এয়া দেখাত ধুনীয়া হৈছে নে নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে দেখাত। আৰু খাবলৈতো নিশ্চয় সোৱাদ হ'ব, মই এতিয়া খাই কিনে আপোনালোকক জনাম পিছত কেনেকুৱা হৈছে। কিন্তু ম'ম'খিনি ভাল হৈছেনে চাওক। আৰু আজি মই চাটনি বনোৱা নাই, যিহেতু আমাৰ সময়ৰ অভাৱ। তো চাটনি মই ৰেডিমেড চাটনি আছে, ৰেডিমেড চাটনি ইউজ কৰিম। তো এই ম'মৰ লগত মই টমেটো চাটনি হওক বা বেলেগ আপোনাৰ গ্ৰীণ চাটনি যি আছে সেইটো ৰেডিমেড ইউজ কৰিম। কিন্তু ম'ম'খিনি চাওক, ম'ম'খিনি দেখাত কেনেকুৱা হৈছে জনাব। এইটো চাওক শ্বেপটো ঠিকে আছেনে। আমি ঘৰত সাধাৰণভাৱে আটাৰেও এনেকৈ বা ময়দা নোহোৱাকৈ আটাৰে মানে পুষ্টিকৰ ম'ম' বনাই খাব পাৰোঁ। আমি বাহিৰত নোখোৱাই, যদি কোনোবাই বাহিৰত খাব টান পায়, সেই ঘৰতো ইমান সুন্দৰকৈ বনাই মেলি খাব পাৰে। অকণমান খালি সময় দিব লাগিব আৰু অকণমান কষ্ট আছে, বাকী খৰচটো খুবেই নগণ্য হয়। আৰু আটাৰে বনালেতো আৰু ভাল, পুষ্টিকৰ হয়, নিজৰ পেটৰ কাৰণে ভাল। আপোনালোকে নিজেও খাওক, নিজৰ সন্তানক খাওক, নিজৰ ঘৰৰ মানুহক খাওক, এনেকুৱাকৈ ম'ম' ঘৰতে বনাই খাওক, স্বাস্থ্যও ভাল থাকিব আৰু মনো ভালে থাকিব। তো আজিলৈ এইখিনিয়ে। তো আপোনালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। বাৰে বাৰে কৈছোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব, যিমান যি আগবাঢ়িব সিমানে আমাৰ ভাল লাগিব। তো থেংক ইউ ছ' মাছ।